মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম জোতা জন নানিলো দেখোন নাই কি কৰো ও মাই এই মোৰ সাদাত টেমাটো দিছোন হ্যাঁ নির্বংশ তুই সাদা হচ্ছে এক জোরে দিয়া আৰু এক পাক খুঁজবা লাগে ও মাই এই মোৰ সিক্রেটৰ টেমাটো আছে দিছোন এই বিছনাত দিছোন হ্যাঁ আপনি ও তো সিক্রেট হচ্ছে মই বেলেগ মালা আচ্ছা তুমি কোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ভারতের প্রধানমন্ত্রী নরেন্দ্র দামোদর মোদী স্যার আচ্ছা নেক্সট তোমাৰ কৰোণা বেমাৰটো কোনখন দেশৰ পৰা আহিছিল স্যার করোনা ভাইরাস চীন দেশ থেকে এইছে আচ্ছা আৰু তোমাৰ ভাৰতৰ ক্ৰিকেট খেল আমাৰ যে বল যে খেলে তাৰে ক্যাপ্টেন কোন আমাদের ভারতের ক্রিকেট ক্যাপ্টেন বিরাট কোহলি আচ্ছা তুমি ভাইটি এতিয়া যাব পাৰা তোমাক মই মেছেজ কৰি বা ইমেইল কৰি জনাই দিম হা তুমি এতিয়া যোৱা আচ্ছা স্যার ঠিক আছে আমি আসছি ও দাদা ৰব 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 কি প্ৰশ্ন কৰিছে আরে বুড়া কমল বুড়া হ্যাঁ এ নেক্সট মাত ও ভাইটি তুমি আহা যাও যাও স্যার তোমাবা পারো না ও আহা ব নমস্কার স্যার তোর নাম কি স্যার নরেন্দ্র দামোদর মোদী কি হেৰি ঘৰ ক'ত সাইনাত স্যার কি পাইপের নাম কি বিরাট কোহলি স্যার এই যা আমার তোর পরে যা বলো যা ওই কোন তোরা মুভি আইলে স্যার আমার চাকরিতে হব না ওই তুই যাই নাই এই তুই যা বালাই মাথা খাই বলছি আজি কোন তোরা মুভি আইলে ৰাতিপুৱাই মাথা খলা কৰি ফেলছি দেই আৰু বা কেইটা আছে ঐ বুঢ়া আৰু কেইটা আছে পঠাই দিছ এটা নমস্কাৰ ছাৰ বাহ ছাৰ শুনকচোন মোৰ ইণ্টাৰভিউটো ভাল হ'ব লাগিব হ'লে মই চাকৰি মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয় মোক চাকৰিটো লাগে আপোনাক মই কিবা এটা দিছোঁ আপুনি মোক হেৰিটো ইণ্টাৰভিউটো ভাল কৰি দিব এইটো কেমেৰা আছে দে হ'ব দেচোন মই কাকো নকওঁ হ'ব নপা এইটো কথা এইগিলা বেয়া কথা হ'ব আপুনি চিন্তা নকৰিব মোৰ চাকৰিটো হ'ব লাগে একদম 110% মই গেৰাণ্টি দিছোঁ হ'বই হ'ব ঠিক আছে ঠিক আছে হেৰি কমল বুঢ়া এই আৰু এটা আছে বোধে আছে আছে এই পঠাই দিয়া লাগে কামটো শেষ কৰি থৈ যাব লাগে আচ্ছা নাম কি তোমাৰ মোৰ নাম প্ৰণৱ শৰ্মা আচ্ছা প্ৰণৱ শৰ্মা আৰু ভাইটি তোমাৰ
ট্ৰানজিট লগৰ ছাৰ আচ্ছা শৰ্মা তই ক তোৰ চুলি কেইডালমান আছে চুলি গনা নাই নহয় ছাৰ ক'ব নোৱাৰিলোঁ ইণ্টাৰভিউ দিবা আহোঁতে এইগিলা চব গুণি লাগে চৰি ছাৰ তোৰ 10 নম্বৰ কাটা গেল আৰু তুমি কোৱা ভাইটি ছাৰ একে একে কিমান এক ছাৰ 2 ছাৰ আচ্ছা গুড বঢ়িয়া আৰু আচ্ছা শৰ্মা ছেকেণ্ড প্ৰশ্ন তোক নেকি ৰমেনে যদি হৰেণৰ জীয়াকক পলে আনে তেতিয়াহ'লে নগেনৰ ঘৈণীয়েকৰ নাম কি হা বুজি পাইছা ৰমেনে যদি হৰেণো জীয়েক পলে আনে মগেনো তিৰিৰ নাম ক'ব নোৱাৰিম নহয় ছাৰ ইনকে ইণ্টাৰভিউ কৰিবা হে মই ছাৰ পঢ়াই নাই তোৰ আৰু 10 নম্বৰ মাইনাছ ভাইটি ছাৰ তুমি কোৱা ছাৰ এটা ছাগলীৰ কেইখন ঠেং 4খন থাকে ছাৰ গুড বঢ়িয়া তুমি বহুত পঢ় মই ছাৰ পঢ়িয়ে আছোঁ ছাৰ মই জানিছোঁৱে তোমাক দেখা পাই গম পাইছোঁ তুমি চাকৰি পাবাই গম পাওঁ পাবাই গম পাওঁ ৰ'বা তুমি লাগে ছাৰ আৰু এটা সুধো দেই ছাৰ শৰ্মা তই কওঁ গৰুৰ লেজডালত লোম কেইডাল থাকে নৰো নহয় ছাৰ ভাইটি এইটো ৰাস্তা যা এক প্ৰশ্নটো সুধো একেলগে অঁ ইয়াততো সুধো বাৰু হেৰি গৰু এটা লেজ কেইডাল ছাৰ একদম ছাৰ মাইণ্ড ব্লয়িং তুমি কৈছো না থেংক ইউ ছাৰ বিদ্যা পাই তুমি বিদ্যা পাৰ তে ভাইটি তই যা ছাৰ মোৰ চাকৰিটো নহ'ব নেকি ঐ পাগল হ'ল নেকি আকৌ পঢ়ি চঢ়ি না চাকৰি লাগে তই ছাৰ আৰু মই তোমাৰ হ'লে ফিক্স ভাল লাগছে ছাৰ অঁ হেৰি আৰু শুনা কথা আছে কওক ছাৰ প্ৰথম দৰমহাটো পালি 1 তাৰিখে বাৰু নাংগে 2 তাৰিখে আমাৰ দেখি অলপ চাবা এই ছাৰ আপোনাক কিয় নাচাৰ মই আপুনি মোক ইমান ডাঙৰ এটা হেৰি কৰিছে যা ছাৰ আহোঁ ছাৰ যাওঁ কোমল আৰুতো নাই নাই দে হ'ব দে তে চাধা দাদা নোখোৱালি আজি এই চাদা এটা পইচা হেই মোৰ তাৰ পৰা লৈ যাবি যাওঁতে অঁ হ'ব দিয়ক ছাৰ দে হ'ব দে তে